খবৰ দিছে সকলোৱে ভাল। আজি ওলাইছোঁ বাগানলৈ, ব'লকচোন যাওঁ বাগানলৈ। এতিয়া যাবলৈ ওলাইছোঁ, এয়া চাহ লৈ গৈছোঁ, চাহ দিবলৈ। আৰু একদম ৰ'দৰ পৰা নিৰাপত্তাৰ কাৰণে ছাতি তাতি পিন্ধি লৈছোঁ। জাপি লৈ লৈছোঁ, জাপি লৈ লৈছোঁ আৰু যাওঁ ব'লক, ৰ'দে পাত্তাই নাপাব। চলো। এইপিনে মই ৰেডি, এইফালে মোৰ বাসন্তী ৰেডি। আৰু এতিয়া যাওঁ ব'লক আমাৰ বাগানলৈ। এইফালে এয়া ডিস্কো, এইফালে মোনাত লৈ লৈছোঁ, এইপিনে মোনাত লৈ লৈছোঁ পানী আৰু চাহ খাবৰ কাৰণে বিস্কুট। এয়া হৈছে চাহ। এইফালে এখন মোৰ কটাৰী, যিখন মোৰ অস্ত্ৰ হ'ব, সাপ চাপ ওলাব পাৰে যে, সেইকাৰণে এখন লৈ লৈছোঁ। আৰু এতিয়া মই ৰেডি। আজি অলপ ধামাকা হ'ব, কাৰণ অলপ বেলেগতকৈ বেলেগ হ'ব ভিডিঅ' দি। গৰমত ঘামি জামি মই এতিয়া পাই গৈছোঁহি আমাৰ বাগান। এইফালে এয়া চাহ গিলাচকেইটা দানিয়া পাত চিঙা কিমান দিন হ'ল? একেবাৰে আপুনি মানে কিমান মান বয়সৰ পৰা চিঙিছে এইখন পাত? চাহ খাই থাকোঁতে তেওঁলোকৰ লগত বহুতো কথা পাতিলোঁ। আৰু যিহেতু মোৰ নিমন্ত্ৰণ এটা আছে, সেইবাবে যাব লাগিব দেৰগাঁও। সেয়েহে এতিয়া মই ঘৰলৈ যাওঁ আৰু সোনকালে ওলাই যাব লাগে, যিহেতু মোৰ পলমে হৈছে। সেই গাইজ, কি খবৰ সকলোৰে? খবৰ নিশ্চয় সকলোৰে ভাল। আজি আমি যাবলৈ ওলাইছোঁ এফালে। ক'ত যাম, কি কৰোঁ, সকলোখিনি দেখুৱাই থাকিম। এতিয়া আমি যাবলৈ ওলাইছোঁ, এয়া আমাৰ লগৰ, এয়া পূৰ্ণিমা, এয়া বিস্মিতা, তাৰপিছতে এইফালে আছে সকলো ছোৱালীজনী। হাই, হেল্ল'। আৰু আমি এতিয়া আমি অপেক্ষা কৰি আছোঁ এতিয়া আমাৰ মেমৰ ঘৰলৈ যাম। কিয় যাম কৈ দিওঁ নে? আজি মেমৰ বাৰ্থডে আছে, সেইবাবে আমি যাবলৈ ওলাইছোঁ। দেখাই থাকিম। এতিয়া মেমলৈ আমি অপেক্ষা কৰি আছোঁ এতিয়া কলেজৰ সন্মুখত। কাকচাঙৰো দেখিছ? ৱাটাৰফল দেখিছা? এইটো দেখিছোঁ। তুমি দেখিছা? এইটো দেখিছোঁ। মই নাই দেখা, মই আজিলৈকে দেখিয়ে পোৱা নাই। কাকচাঙৰ নাই যোৱা? তই দেখিছ? কাকচাঙৰ নাই যোৱা? নাই যোৱা। ময়ো যোৱা নাই। দেৰগাঁও থকা ৱাটাৰফলটো চাম হয় নাই? দেখাই দিওঁ, চাব নাই? দেখাই দিছোঁ বোলো। এইখনেই হৈছে আমাৰ টিকেটি কলেজৰ সন্মুখৰ মেইন তোৰণখন। আৰু এইখন প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে। আৰু যিটো ৱাটাৰফলৰ কথা কৈছোঁ, সেইটো হৈছে এইটো হৈছে এটা নলা, যিটো টিকেটি কলেজৰ বৰষুণৰ যিখিনি পানী, সেইখিনি এইফালে এই নলাটোৱে দি আহে। আৰু দেখাতে একদম ৱাটাৰফলৰ নিচিনা লাগিছে। আপোনালোকে মন কৰকচোন। আমাৰ অপেক্ষা অন্তত মেম কলেজৰ পৰা আহিলে, আৰু আমি এতিয়া মেমৰ লগত গৈ আছোঁ মেমৰ ঘৰলৈ। এয়া
এনেকৈ যাওঁতে আমি গেলাবিল দলঙৰ ওপৰেদি গৈছিলোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশ ন। বহুত ভাল লাগিছিলে গৈ সিদিনাখন আৰু তাৰ পৰিৱেশটো বহুত ভাল লাগিলে। এটা মিঠা স্মৃতি আমাৰ কলেজীয়া জীৱনৰ। সেইখিনিতে আপোনালোকক চিনাকি কৰাই দিয়াই হোৱা নাই নহয়। মেমৰ নাম হৈছে মনালিছা বৰা আৰু মেমৰ লগত গৈ আছোঁ। এয়া অংকিতা শইকীয়াই ড্ৰাইভ কৰিছে, তাই গাড়ী লৈ আহিছিলে। আমাৰ ডিপাৰ্টমেণ্টৰ সকলো ছাত্ৰ ছাত্ৰী প্ৰায়খিনি ছাত্ৰ ছাত্ৰী মেমৰ ঘৰলৈ গৈছিলে। এয়া মেমৰ ঘৰত আমাৰ ডিপাৰ্টমেণ্টৰ 2nd, 4th আৰু 6th চেমৰ ছাত্ৰ ছাত্ৰীসকল। খুব কম সময়ৰ বাবে লগ পোৱা মেমে আমাক ইমান ধুনীয়া এটা ট্ৰিট দিয়াৰ বাবে মেমক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত মেমলৈ জন্মদিনৰ বেষ্ট উইচেছ জনালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এই স্মৃতিখিনিকে সাঁচি ৰাখিবৰ বাবে মোৰ এই চেনেলটোত এটা সৰু ভিডিঅ' বনালোঁ। যদি কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। এইখিনিতে এটা কথা কওঁ যে মই পাৰফেক্ট নহয়, কিন্তু মই ট্ৰাই কৰিছোঁ ভাল কৰিবলৈ। মেম আপুনি যদি চাই আছে, আপোনাক নজনাকৈ ভিডিঅ'টো বনোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু এই ভিডিঅ'টো কেৱল স্মৃতিৰ বাবেহে প্ৰস্তুত কৰি তুলিছোঁ।